গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে যিহেতু হলিডে আছিলে চ' মই ৰাতিপুৱা শুই থাকোঁতে কেনেকৈ 9টা বাজি গ'ল গমেই নাপালোঁ আৰু মোৰ মোবাইলটো হৈছে ৰাতি শুই থাকোঁতে কেনেকৈ ছুইচ অফ হৈ গ'ল গম নাপালোঁ আৰু সেইকাৰণে মই সোনকালে উঠি তাড়াতাড়ি গা ধুই আৰু চাকি বন্তি দিবলৈ ল'লোঁ মানে আজি সোমবাৰ বিশেষকৈ এওঁৰ বাবে আৰু সোমবাৰ দিনটো মানে এওঁৰ বাবে বিশেষ স্পেচিয়েলকৈ চাকি বন্তি জ্বলোৱা হয় আন বাৰতো জ্বলোৱা হয় কিন্তু সোমবাৰ দিনটো এওঁৰ বাবে বিশেষ আৰু এওঁক অৱশ্যে মই ৰুমতে স্থাপন কৰি লৈছোঁ যাতে তেওঁ মোৰ মনৰ আশাবোৰ সোনকালে পূৰণ কৰে আৰু চব্জিবোৰ দেখিছেনে দুদিনমান হৈছেহে অনা গেলিয়ে গ'ল তাড়াতাড়ি ভাত বনাই খাই ল'লোঁ যাতে আৰু গেছৰ প্ৰব্লেম নহয় তাৰপিছতে এইটো কাষত যে এটা সজাই লোৱা দেখিছে এইটো অৱশ্যে মোক ভিয়াপিটো মই ভালদৰে কৰ্ণাৰত সজাই লৈছোঁ তাতে দেখি ভাল লাগে